নমস্কাৰ সংগীতাজ হোম কুকিং চেনেলটোলৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজি মই যিটো ৰেচিপি বনাবলৈ লৈছোঁ আচলতে এইটো মোৰ ল'ৰা দুটাৰ খুব প্ৰিয় ৰেচিপি। মই ঘৰত প্ৰায় বনাই থাকোঁ। ৰেচিপিটো হ'ল আলুৰ চিপছ। এইটো হিন্দীত আলু লচ্ছা বুলিও কয়। আমাৰ বিয়া বাৰু ৰিচিপশ্যন পাৰ্টি আদি অনুষ্ঠানবোৰত প্ৰায় এই ৰেচিপিটো থাকেই। আৰু ৰেচিপিটোৰ এটা বেনিফিট হ'ল ইয়াক কেইবাদিনো ষ্ট'ৰ কৰি ৰাখিব পাৰি আৰু ভাতৰ লগতে হওক বা টি স্নেক্স হিচাপেও ব্যৱহাৰ কৰিব পাৰি। গতিকে আজি এই ৰেচিপিটোকে মই আপোনালোকৰ আগত বনাই দেখুৱাম। আশা কৰোঁ ভিডিঅ'টো সকলোৱে প্ৰথমৰ পৰা শেষলৈকে চাব। এইখিনিতে আকৌ এবাৰ সকলোকে অনুৰোধ কৰিছোঁ মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰে। আপোনালোকৰ প্ৰতিটো ছাবস্ক্ৰিপশ্যনেই মোৰ কাৰণে অনুপ্ৰেৰণা, নতুন নতুন ৰেচিপি আপলোড কৰাত মোক উৎসাহ যোগায়। গতিকে আশা ৰাখিলোঁ চেনেলটো ছাবস্ক্ৰাইব কৰে যেন। আহক এতিয়া ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া প্ৰথমে 4টা আলু বাকলি গুচাই লৈছোঁ। এতিয়া এটা ডাঙৰ বাচনত পানী লৈ আলু 4টা চালাড বনোৱা ৰুকনি বা পিহনা এখনৰ ডাঙৰ ছাইডটোত ভালদৰে ৰুকি ল'ম। এয়া এনেদৰে গোটেইকেইটা আলু এই পিহনাখনৰ ডাঙৰ ছাইডটোত ৰুকি ল'ম। আচলতে চিপছ বনাবলৈ হ'লে পুৰণা আলু হ'লে ভাল, তেতিয়া চিপছখিনি বেছি ক্ৰিস্পি হৈ উঠে। এয়া এনেদৰে গোটেইখিনি আলু ভালদৰে ৰুকি ল'ম। এতিয়া এই ৰুকি লোৱা আলুখিনি পানীৰ পৰা তুলি ল'ম। আচলতে কেইবাবাৰো এনেকৈ আলুখিনি ধুই ল'ব লাগে যাতে আলুখিনিৰ অলপো ষ্টাৰ্চ থাকি নাযায়। আকৌ এবাৰ আলুখিনি মই ধুই ল'ম। এনেদৰে বেলেগ এটা বাটিত পানী লৈ আলুখিনি মই ধুই লৈছোঁ। এতিয়া এই আলুখিনি এই পানীখিনিত মই 1 চামুচ নিমখ দি দিম আৰু প্ৰায় নিমখখিনিৰ সৈতে আলুখিনি পানীত প্ৰায় 10 মিনিট সময় এনেকৈ তিয়াই থ'ম। এতিয়া পানীখিনিৰ পৰা আলুখিনি টুকি ভালদৰে চেপি চেপি এনেকৈ এখন ট্ৰেত কাপোৰ এখন লৈ আলুখিনি শুকাবৰ কাৰণে মেলি দিম। এতিয়া এনেদৰে ফেনৰ তলত আলুখিনি শুকাবৰ কাৰণে থৈ দিম। প্ৰায় 1-1.5 ঘণ্টা সময়ৰ পাছত এতিয়া আলুখিনি অলপমান শুকাবলৈ লৈছে। এতিয়া মই এই আলুখিনি তেলত ফ্ৰাই কৰি ল'ম। এয়া কেৰাহীত তেল দিছোঁ। আলুখিনি ফ্ৰাই কৰিবলৈ অলপ বেছি পৰিমাণৰ তেল দিব লাগিব। এতিয়া অলপ অলপ কৰি আলুখিনি ভালদৰে ফ্ৰাই কৰি ল'ম। এয়া এনেদৰে মাজে মাজে এবাৰ দুবাৰ লৰাই দিছোঁ। এয়া আলুখিনি ফ্ৰাই হ'বলৈ ধৰিছে। একেবাৰে সাধাৰণ ব্ৰাউন কালাৰ হোৱাৰ লগে লগে মই তেলৰ পৰা আলুখিনি উঠাই ল'ম। এতিয়া এনেদৰে গোটেইখিনি আলু মই ফ্ৰাই কৰি ল'লোঁ। এতিয়া সেইখিনি তেলতে মই অলপমান বাদামো ভাজি লৈছোঁ। ওপৰত অলপমান নিমখ ছটিয়াই দিছোঁ আৰু পাপৰ কেইখনমানো ভাজি দিম আৰু ইচ্ছা কৰিলে নৰসিংহৰ পাত কেইটামানো ভাজি আলুখিনিত দি ল'ব পাৰে।
এতিয়া মই এখন ট্ৰেত আলুৰ চিপছখিনি, বাদামখিনি আৰু পাপৰখিনি একেলগে গোটাই লৈছোঁ আৰু এইখিনি ভাঙি মিক্স কৰি দিলে আজিৰ আলুৰ লাচ্ছা নমকিন ৰেডি হৈ যাব। আশা কৰোঁ আজিৰ ৰেচিপিটো সকলোৱে ভাল পালে। যদি ইচ্ছা কৰে তেনেহ'লে ইয়াতে কাজু বাদাম, খিচমিচ বা আন ড্ৰাই ফ্ৰুটছবোৰ দি ল'ব পাৰে। গতিকে নিশ্চয় ঘৰত বনাই খাব। পুনৰ নতুন ৰেচিপি সহ অতি সোনকালে লগ পাম। আজিলৈ আহোঁ।